আজিৰ ভিডিঅ'টিত মই আপোনালোকক ক'বলৈ লৈছোঁ 6 মাহৰ পৰা এবছৰ বয়সলৈ শিশুৰ খাদ্যৰ তালিকা। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদিহে আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ল'ব। এতিয়া জানি লওক যে 6 মাহৰ বয়সলৈকে অৰ্থাৎ 6 মাহ কমপ্লিট নোহোৱালৈকে আমি এটি শিশুক কেৱল মাকৰ গাখীৰেই খুৱাব লাগে। 6 মাহ অতিক্ৰম কৰাৰ লগে লগে শিশুটোৱে অন্যান্য খাদ্যৰ কাৰণে এক ডিমাণ্ড আহি যায় আৰু বডিটোৱে সেই ধৰণে প্ৰস্তুতি চলোৱা আৰম্ভ কৰি আছে। এই 6 পৰা 7 মাহ বয়সলৈকে শিশুটিক আমি দিনটোত গোটা খাদ্য এবাৰ বা দুবাৰ দিব পাৰোঁ। এইখিনি সময়ত আমি দিব পৰা খাদ্যসমূহ হৈছে এনেধৰণৰ কল দিব পৰা যায়, অমিতা দিব পৰা যায় বা লুথুৰি অৰ্থাৎ চাউলৰ গুড়ি দিব পৰা যায়, দাইল দিব পৰা যায়। এনেকুৱা ধৰণে আমি আৰম্ভ কৰিব পাৰোঁ। 7 পৰা 8 মাহ এই বয়স হোৱাৰ লগে লগে শিশুটিক আমি যি খাদ্য দিয়া হ'ব তাৰ পৰিমাণ আগতকৈ কিছু আমি বঢ়াই দিব পাৰোঁ। যদি আপুনি এবাৰকৈ খুৱাইছিলে গোটা খাদ্য, এতিয়া দুবাৰ খুৱাব পাৰে। যদি আপুনি দুবাৰ খুৱাইছিলে, দুবাৰৰ পৰা 3বাৰলৈকে আপুনি বঢ়াই দিব পাৰে। এইখিনি সময়ত আপুনি খাদ্যত ঘিউ, তেল বা মাখন মিক্স কৰিবলৈ নাপাহৰিব। এই শিশুটিৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে নিতান্তই প্ৰয়োজনীয় হয়। এইখিনি সময়ত আমি এড কৰিব পৰা খাদ্যসমূহ হৈছে এনেধৰণৰ ভাত আৰু দাইল মিক্স কৰি আমি দিব পাৰোঁ। ভাত এই ক্ষেত্ৰত আমি জানিব লাগিব যে ইয়াত ভাত আমি 1/2 দিম আৰু দাইল আমি 3 ভাগ দিম। তাৰ উপৰি দিব পৰা অন্যান্য খাদ্যসমূহ হৈছে খিচিৰি, দালিয়া, ওটছ, কৰ্ণফ্লেক্স, কাষ্টাৰ্ড, হালোৱা, চাগু ইত্যাদি। 8 পৰা 9 মাহৰ পৰা আৰম্ভ কৰি এবছৰ নোহোৱালৈকে শিশুটিক আমি খাদ্যৰ পৰিমাণ কিছু পৰিমাণে বঢ়াই দি আমি ষ্টাৰ্ট কৰিব পাৰোঁ। কণীৰ কুহুম দিব পাৰোঁ। কণীৰ কুহুম দিয়াৰ ক্ষেত্ৰত আপুনি মন কৰিব লাগিব যে ইয়াত আমি কণীটো ফুল বইল্ড হ'ব লাগিব বা হাৰ্ড বইল্ড হ'ব লাগিব। অকল আমি কুহুম অংশহে দিম, কিন্তু এলবুমিন অৰ্থাৎ বগা অংশ দিয়া নাযায় বা দিব পৰা নাযায়। সেয়া আমি এবছৰৰ পিছত আৰম্ভ কৰিম। মাছৰ জোল দিয়াও আৰম্ভ কৰিব পাৰোঁ, ৰুটি দিব পাৰোঁ, পাওৰুটি দিব পাৰোঁ। ফলৰ ৰস দিয়াৰ ক্ষেত্ৰত আপুনি মন কৰিবলগীয়া কথাটো হৈছে এই যে এই পৰিমাণ 120 ml-তকৈ বেছি সাধাৰণতে এদিনত হ'ব নালাগে। এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আচলতে শিশুক আমি যি খাদ্য দিয়া হ'ব তাক আমি ইংলিছত ফেমিলি পট, ফুড ফ্ৰম ফেমিলি পট, অৰ্থাৎ পৰিয়ালৰ মানুহে যি খাদ্য খায় সেই একেই খাদ্য শিশুটোৱে লাগিলে খুৱাবৰ কাৰণে আমি ট্ৰেইন কৰিব লাগিব। এইখিনি আছিলে চমুকৈ ডায়েট চাৰ্ট, অৰ্থাৎ 6 মাহৰ পৰা এবছৰ বয়সলৈকে। এই ডায়েট চাৰ্টত আপোনালোকে মন কৰিবলগীয়া কেইটামান কথাটো হৈছে, নাম্বাৰ 1, প্ৰতিবাৰ শিশুটিক খাদ্য খোৱাৰ আগতে মাক আৰু শিশু দুয়োজনে হাত ধুই লোৱাৰ প্ৰয়োজন আছে। মাকে শিশুক হাত ধোৱাৰ ট্ৰেইনিং এতিয়াৰ পৰা দিব লাগিব। দ্বিতীয় কথা, খাদ্য যিমান পাৰি আমাৰ হোম বেছড ফুড হ'ব লাগে, অৰ্থাৎ ঘৰুৱা খাদ্য খুৱাব লাগে। তেতিয়াহ'লে পিছলৈকে শিশুটোৱে ফাচিনেছ অৰ্থাৎ এইটো নাখাওঁ সেইটো নাখাওঁ এইবোৰ প্ৰব্লেম আচলতে সোনকালে দূৰ হ'ব। লগতে শিশুটোৱে জলদি চুবাবৰ কাৰণে শিকিব। 3 নম্বৰ ৰুলছ হৈছে যে খাদ্যৰ কনচিষ্টেঞ্চি, অৰ্থাৎ লিকুইডৰ পৰা ছেমি চলিড, লিকুইড, এইখিনি আপুনি বয়স বঢ়াৰ লগে লগে লাহে 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 আৰম্ভ কৰিব লাগিব। এবছৰ নোহোৱালৈকে এটি শিশুক যিয়ে মাকৰ গাখীৰ খায়ে আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু পানীৰ ডিমাণ্ড এক্সট্ৰা নাথাকে। এবছৰলৈ আপুনি লিবাৰেলি যদি প্ৰয়োজন হয় কেতিয়াবা অলপ দিব পাৰে, বা যেতিয়া শিশুটিৰ ডায়েৰিয়া হয় তেতিয়া আমি ORS-ৰ লগত মিক্স কৰি পানী দিয়াই হ'ব, বা মেডিচিনৰ কথাটো এক্সট্ৰা। আদাৰৱাইজ কিন্তু আমাক পানী ষ্ট্ৰিক্টলি দিব লগাৰ প্ৰয়োজন নাথাকেই এবছৰলৈকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি বুজি পাইছে, আৰু কিবা কনফিউজন থাকিলে অনুগ্ৰহ কৰি কমেণ্টত জনাবলৈ নাপাহৰিব। আগলৈ চাই থাকিব।